নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোৰে বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণ চাবা। আজি এই ভিডিঅ'টোত মই তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছো। এক নম্বৰত আলোচনা কৰিম এইবাৰ 20,000কৈ টকা কোনে পাব, মানে 2020 বৰ্ষত মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক লেপটপৰ সলনি 20,000 টকাকৈ দিয়া হ'ব। কিন্তু এতিয়া কথা হ'ল কিমান পাৰ্চেণ্ট পালে এজন ছাত্ৰ বা ছাত্ৰীক এই 20,000 টকাকৈ দিয়া হ'ব। তাৰপিছত 2 নম্বৰত আমি আলোচনা কৰিম এইবাৰ সকলো শ্ৰেণীৰ পাঠ্যক্ৰমসমূহ হ্ৰাস পাব। অৰ্থাৎ মানে এইবাৰ চৰকাৰে সিলেবাছটো কমাই দিছে, কাৰণ যেহেতু লকডাউনৰ বাবে ক্লাছসমূহ হ'ব পৰা নাই, তো বহুত প্ৰব্লেম হৈ আছে। তো চৰকাৰে কি কৰিছে এইবাৰ মানে সম্ভাৱনাটো কৈছে তেওঁলোকে যে এইবাৰ আমি পাঠ্যক্ৰম কম কৰি দিম ছাত্ৰ-ছাত্ৰীক, যাতে তেওঁলোকে একদম ভালকৈ পঢ়িব পাৰে। আৰু তৃতীয়তে আমি আলোচনা কৰিম যে 2020 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে Hslc পৰীক্ষাত পাছ কৰিছে তেওঁলোকৰ এডমিশ্যনৰ ডেট আহি গৈছে। হয় ছাত্ৰ-ছাত্ৰীসকল, অতি ভাল খবৰ তোমালোকৰ বাবে, তোমালোকৰ এডমিশ্যনৰ ডেট আহি গৈছে। আৰু তোমালোকৰ একদম সহজে ঘৰতে তোমালোকে নিজৰ স্মাৰ্টফোনৰ দ্বাৰা তোমালোকে এডমিশ্যনসমূহ ল'ব পাৰিবা। এটা মোবাইল এপৰ জৰিয়তে তোমালোকে নিজৰ এডমিশ্যনসমূহ ল'ব পাৰিবা। লগতে এডমিশ্যনৰ ডেট কেনেকৈ কি কৰিব লাগিব বা কেনেকৈ এডমিশ্যন ল'ব লাগিব সকলোৱে এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো এতিয়া লাইক কৰি দিয়া, আৰু যদি চেনেলটো প্ৰথমবাৰ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে ঘণ্টাৰ বটনটো টিপি থ'বা। তো ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আমি ক'ম যে 20,000কৈ টকা তোমালোকে কেনেকৈ পাবা। এইটো দেখিছা 30 আগষ্টৰ ভিতৰত একাউণ্টযোগে সকলো শিক্ষাৰ্থীয়ে পাব 20,000কৈ টকা। এইটো তোমালোকে ইতিমধ্যে বহুত ভিডিঅ'ত গম পাইছা। এতিয়া মেইন কথাটো হ'ল যে কিমান পাৰ্চেণ্ট পালে তোমালোকে 20,000 টকাকৈ পাবা। তাৰ আগতে তোমালোকক কৈ দিছোঁ যে মই 2019 বৰ্ষত যিসকলে মানে ষ্টাৰ পায়ো লেপটপ পোৱা নাছিল তেওঁলোককো এইবাৰ লেপটপ দিব। তো ছাত্ৰ-ছাত্ৰীসকল মন কৰিবা, যোৱা বছৰ যেনেকৈ ষ্টাৰ পাওঁতে তোমালোকক লেপটপ দিয়াৰ কথা আছিল, ঠিক সেইদৰে এই বছৰটো কি হ'ব, মানে তোমালোকে 20,000 টকা পাবলৈ তোমালোকে ষ্টাৰ মাৰ্ক পাব লাগিব। অৰ্থাৎ ইয়াত দেখিছা যে 75% হোৱা উত্তীৰ্ণ হ'ব লাগিব, তেতিয়াহে তোমালোকে চৰকাৰৰ ফালৰ পৰা 20,000 টকা পাবা। এতিয়াৰ পৰা তোমালোকৰ মনত হয়তো আশা কৰোঁ কোনো ধৰণৰ কনফিউজ নাই, বেলেগ কিছুমান ফেক ভিডিঅ' চাই তোমালোকে মূৰ নষ্ট নকৰিবা। তোমালোকে 20,000কৈ টকা পাব লাগিলে ষ্টাৰ মাৰ্ক পাবই লাগিব, তাৰ তলত তোমালোকে 20,000কৈ টকা নাপাবা। ছাত্ৰ-ছাত্ৰীসকল আমি 2 নম্বৰতে আলোচনা কৰিম যে আগন্তুক শিক্ষাবৰ্ষত হ্ৰাস পাব পাৰে বিদ্যালয়ৰ পাঠ্যক্ৰম। হয় ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কোন শ্ৰেণীৰ পৰা কোন শ্ৰেণীলৈ পাঠ্যক্ৰমসমূহ হ্ৰাস কৰিব এই সকলোবোৰ এই ভিডিঅ'টোত ক'বলৈ তোমালোকক চেষ্টা কৰিম। তাৰ আগতে তোমালোকে এই ন'টিচখন চাই লোৱা। এইটো মই নিয়মীয়া বাৰ্তাৰ পৰা সংগ্ৰহ কৰিছোঁ, ভালদৰে চাই লোৱা। ইয়াত প্ৰথমতে কি কৈছে যে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালে উল্লেখ কৰিছে যে চৰকাৰে আগন্তুক শিক্ষা বৰ্ষত বিদ্যালয়সমূহত পাঠ্যক্ৰম হ্ৰাস কৰাৰ লগতে শৈক্ষিক ঘণ্টা কমোৱাৰ চিন্তা চৰ্চা চলাই আছে। বহু শিক্ষক তথা অভিভাৱকৰ বৰ্তমানৰ পৰিস্থিতিক লৈ জনোৱা অনুৰোধ মৰ্মে কেন্দ্ৰীয় চৰকাৰে এই চিন্তা চৰ্চা চলোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইটো ভালকৈ পঢ়ি লোৱা, মই অলপ সময় তোমালোকক দেখাই দিছোঁ। নেক্সট #syllabus for student 2020ত ছ'চিয়েল মিডিয়াৰ যোগে শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাবিদসকলে পৰামৰ্শ আগবঢ়াবলৈ অনুৰোধ জনাইছে মন্ত্ৰীগৰাকীয়ে। লক্ষণীয়ভাৱে এই সন্দৰ্ভত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু শিক্ষা বিভাগৰ সচিবসকলৰ সৈতে এক আলোচনাত মিলিত হৈছে মন্ত্ৰীগৰাকীয়ে। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আশা কৰোঁ ভালদৰে পঢ়িলা এইখিনি। এতিয়া তোমালোকক কৈ দিছোঁ মই যে তোমালোকে একদম প্ৰথম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰলৈকে সমগ্ৰ চিলেবাছসমূহ এইবাৰ হ্ৰাস কৰাৰ সম্ভাৱনা আছে, যিহেতু আমাৰ ক্লাছসমূহ কৰিব পৰা নাই। তো তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকৰ সুবিধাৰ্থে এইটো তেওঁলোকে কৰিম বুলি কৈছে। সেই হিচাপে তোমালোকৰ পাঠসমূহ কমাই দিয়া হ'ব আৰু সেই হিচাপে তোমালোকৰ পৰীক্ষাসমূহ হ'ব। ছাত্ৰ-ছাত্ৰীসকল তৃতীয়তে আমি আলোচনা কৰিম এটা বিশেষ এপৰ কথা। যিহেতু 2020 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰী Hslc পাছ কৰিলে তেওঁলোকৰ ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন ল'ব লাগিব। তো তাৰ বাবে কি কৰিছে, কেনেদৰে হ'ব এইবাৰ উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি, শিক্ষা বিভাগে মুকলি কৰিলে এটা বিশেষ এপ, মানে এটা বিশেষ এপছৰ জৰিয়তে তোমালোকে এডমিশ্যনসমূহ ল'ব লাগিব কলেজ নোযোৱাকৈ। তো কেনেকৈ কি কৰিব লাগিব সকলোবোৰ কৈ আছোঁ। তো তোমালোকে প্ৰথমতে এই ন'টিচখন চাই লোৱা। ইয়াত কি কৈছে, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ বিশেষ পদক্ষেপ, উচ্চতৰ মাধ্যমিকৰ নামভৰ্তিৰ বাবে এতিয়াৰে পৰা বিদ্যালয় আৰু মহাবিদ্যালয়লৈ যাব নালাগে ছাত্ৰ-ছাত্ৰীসকল। জটিল সময়ৰ বাবে উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি এইবাৰ হ'ব অনলাইন যোগে। বুধবাৰে অনলাইন যোগে নামভৰ্তিৰ বাবে জাননী জাৰি কৰিছে শিক্ষা বিভাগে। তাৰ বাবে মুকলি কৰা হৈছে এটা বিশেষ এপ। মানে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইবাৰ কোনো ধৰণৰ কলেজলৈ নোযোৱাকৈ নিজৰ মোবাইলতে নামভৰ্তিসমূহ কৰিব পাৰিবা। কিছুমান কলেজে লৈছে অফলাইন যোগেও তোমালোকে ফৰ্ম দিব পাৰিবা, কিন্তু তোমালোকৰ সুবিধাৰ বাবে এইবাৰ এইটো অনলাইন কৰিছে। সেবাৰ ৱেবছাইটত উপলব্ধ হ'ব অন্বেষণ নামৰ এপটো। হয় ছাত্ৰীসকল, এপটোৰ নাম হৈছে অন্বেষণ। এতিয়ালৈকে এপটো নাপাবা, 15 জুনতে এই এপটো ৱেবছাইটত ছাত্ৰ-ছাত্ৰীসকলে পাব। যিকোনো চৰকাৰী মহাবিদ্যালয় অথবা বিদ্যালয়ত একাদশ শ্ৰেণীৰ নামভৰ্তিৰ বাবে এপটোৰ জৰিয়তে 20 জুনৰ পৰা পাৰিব প্ৰপত্ৰ পূৰণ। মানে 20 জুনৰ
পৰা তোমালোকে অনলাইন এপ্লাইসমূহ আৰম্ভ হ'ব আৰু 15 তাৰিখৰ পৰাহে তোমালোকে এপটো পাবা এতিয়া তোমালোকে চালে এপটো নাপাবা যেতিয়া এপটো তোমালোকে পাবা তেতিয়া মই তোমালোকক ভিডিঅ' বনাই দেখাই দিম কেনেকৈ তোমালোকে এপ্লাই কৰিব লাগিব আৰু এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা যাতে তোমালোকে সকলোতকৈ প্ৰথমতে চাব পাৰা তো তেওঁলোকে আৰু কৈছে যে মানে অকল চৰকাৰী কলেজৰ বাবেহে এইটো উপলব্ধ মানে তোমালোকে প্ৰাইভেট কলেজত এডমিশ্যন ল'লে এই এপটোৱে কাম নকৰিব বাকি যিমানবোৰ চৰকাৰী কলেজ আছে অসমৰ সকলোতে এই এপটোৱে কাম কৰিব অনলাইন যোগে নামভৰ্তিৰ অন্তিম তাৰিখ ধাৰ্য কৰি দিয়া হৈছে 30 জুন 1 জুলাইত প্ৰকাশ পাব নিৰ্বাচিত ছাত্ৰ শিক্ষাৰ্থীৰ তালিকা মানে তোমালোকে 20 জুনৰ পৰা 30 জুনৰ ভিতৰত নিজৰ এডমিশ্যনসমূহ ল'ব লাগিব মানে অৰ্থাৎ এপটোৰ জৰিয়তে তোমালোকে এপ্লাই কৰিব লাগিব আৰু 1 জুনত প্ৰকাশ পাব তোমালোকৰ কাৰ এডমিশ্যন হৈছে বা সেইখন কলেজত তুমি সিট পাইছানে নাই বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰধান শিক্ষকে কাট অফ মাৰ্কৰ ভিত্তিত নিৰ্বাচিত কৰিব ছাত্ৰ-ছাত্ৰীসকলক তোমালোকে হয়তো নিশ্চয় বুজি পাইছা কি কৈছো তথাপিতো যদি তোমালোকৰ কিবা বুজাত অসুবিধা হৈছে তেন্তে মোৰ কমেন্ট বক্সত সুধিব পাৰা মই তোমালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম তো আজিলৈ এইখিনিয়ে আছিল বাই বাই জয় অসম